आमथिखा आमगुरिनि सुमुबाय सुमुथिनि माइरङा दै लोमदों बेहाय एसे नस्थ' जाबाय दालि 16 बस्थासो थांबाय आरो माइरं 10 कुइन्टेलसो थांबाय आरो बे दैया माब्लानिफ्राय बे दैया हठात दुइटानिफ्राय फैदों बे थाखायनि दै हाबदों ओरै खैलामैलाथिंजाय बेजों लोगोसे दाथ' गामिया बुरजा थांबाय बे राजपाराथ' थांजोब्बायानो राजपारा ओरै आमगुरि बेसेबांसो माइरं गालिमोन बेहाय बुरजा दंमोन माथा मोनसे जों बेखौ साइड खालामबाय दा बेखौ मा बेबस्था लादों दा बेखौ सरकारा मा बेबस्था खालामो नोंथांमोननिफ्राय दा मा बेबस्था लादों बेथ' बेबस्था लानांगोन आरो खेबसे लोमखांखाबाय बेबायदिनो जाखादों आरो दाबो जाबावबाय आरो बाव जिखिनि माइरं दंमोन गासिबो सोमजोब्बाय बेहाय मोजां अबस्था गैला बेहाय এইটো ওদালগুৰি 2 নং ওদালগুৰি সন্ন্যাসীবাৰী ছোটা আমগুৰি আদি কৰি ইয়াত প্ৰায় 10-12খন গাঁও যোৱাকালিৰ পৰা অলপ অলপ বাঢ়ি আছিল পানী কিন্তু আজি ৰাতিপুৱাৰ ভাগত এখন অঞ্চলৰ যি আই নদীৰ ভয়াৱহ পৰিস্থিতি তাত বেলেগ ধৰণৰ ৰূপ লৈছে কাল ৰূপ লৈছে তো ইয়াত আই নদীৰ যি ব্যৱস্থা কৰিব লাগিছিল ৰাজ্য চৰকাৰে বা বিটিচি চৰকাৰে কৰা নাই ইমান দিনে তো আজি এইখন অঞ্চলৰ মানুহ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ আছে কি ব্যৱস্থা আপোনালোকে অনুৰোধ কৰিব এতিয়া চাওক যিহেতু ওদালগুৰি 2 নং ওদালগুৰি এটা পাৰ্ট সম্পূৰ্ণ নহয় এটা পাৰ্টৰ মানুহ ইয়াত থাকিব পৰা নাই তাত তেওঁলোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণভাৱে নদীত ডুবি আছে পানীত ডুবি আছে তেওঁলোকক আমি ৰাইজৰ ফালৰ পৰা আমি তেওঁলোকক উদ্ধাৰ মানুহকেইটা উদ্ধাৰ কৰিছোঁ তেওঁলোকৰ বয় বস্তু একো উদ্ধাৰ কৰিব পৰা নাই সেই বস্তুসমূহ সম্পূৰ্ণভাৱে নদীত যা গৈছে কি ক্ষতি হৈছে এতিয়ালৈকে ক্ষতি ঘৰ দুৱাৰ খেতি বাতি এইবোৰ আপোনালোকে যিবিলাক চাই আছে এইবোৰ সম্পূৰ্ণ ধান খেতি সম্পূৰ্ণভাৱে নদীৰ পানীত গৈছে আৰু ইয়াত বহু ধৰণৰ খেতি বাতি আছিল আৰু এই যে দেখা পাই আছে এখন গাঁৱত আমি বৰ্তমান মানুহ যাব পৰা নাই এখন গাঁৱত বিটিচি যেহেতু চৰকাৰ নাই ৰাজ্য চৰকাৰে যাতে এখন অঞ্চলৰ ফালে চাই এখন নাৱৰ ব্যৱস্থা কৰি দিয়ে তাৰে আমি কামনা কৰিছোঁ এই অঞ্চলত প্ৰত্যেক বছৰত এনেকুৱা বানপানী হয় নেকি প্ৰত্যেক বছৰে এনেকুৱা বানপানী হয় কিন্তু তাতকৈ এবাৰ আৰু অলপ বেছি হৈছে কিয়নো আমাৰ এইখন অঞ্চলৰ একমাত্ৰ মাথাউৰি এইখন 10-12খন গাঁৱৰ একমাত্ৰ ভৰসা আছিল এখন মাথাউৰি সেই মাথাউৰিখন যোৱা 30 তাৰিখে সম্পূৰ্ণভাৱে গৰাখহনীয়াত গৈছে তো সেই মাথাউৰিখন ভাঙাৰ ফলত আজি এই অঞ্চলৰ এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে চৰকাৰৰ পৰা এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই যোৱা 2 তাৰিখ না 3 তাৰিখ তেনেকাই হ'ব মিনিষ্টাৰ আমাৰ চন্দন মামা ডাঙৰীয়া তেখেত আহিছিল তেখেত আহি অকল ৰাজনীতিক যেটো বিটিচিৰ ৰাজনীতি বতৰ তেওঁলোকে অকল ৰাজনীতিকহে কৰি গ'ল আৰু আমি দেখা পাওঁ বিভিন্ন সময়ত বিভিন্ন দলৰ জিএছপি বিভিন্ন দলৰ ৰাজনীতি নেতাবিলাক আহি অকল এখন অঞ্চলৰ ৰাজনৈতিক লাভ বিচাৰে তেওঁলোকে ৰাইজৰ কাম কৰাত ব্যৰ্থ হৈছে আমগুৰি বজাৰত নতুন পানী হৈছে 12টা দখৰ পৰা আমি এতিয়ালৈ বহুত অসুবিধাত আছোঁ বানপানীত তিতি গৈছোঁ আমি গোটেইকেইটা আৰু যেতিয়া গাই গৰু পশুবিলাক আছিল এইবিলাক চব ভাহি যোৱা নিচিনা হৈছে সেইকাৰণে আমি বহুত অসুবিধাত আছোঁ যদি চৰকাৰে কিবা হেল্প কৰে আমাক আমি নথৈ আনন্দ পাওঁ আপোনাৰ ঘৰত পানী হৈছে আমাৰ ঘৰত মানে আঁঠুৰ পৰা বেছি হৈছে চৌকাত পানী সোমাইছে দমকলত পানী সোমাইছে আমি এতিয়া বহুত অসুবিধাত আছোঁ যদি চৰকাৰে কিবা ব্যৱস্থা কৰি দিয়ে আমি ভাল পাওঁ খোৱা বহুত অসুবিধা আমিতো ঘৰৰ পৰা বাহিৰত ওলাবই পৰা নাই আমগুৰি বন্ধ আছে এতিয়া বজাৰত এতিয়া গোটেইখিনি পানীত তিতি গৈছোঁ আমি ঘৰত থকাৰ অৱস্থা একেবাৰে বেয়া থাকা নাযায় ৰাতি যে কি হয় এইটোতো আমি নাজানো পানীটো বাঢ়ি আছে এতিয়া অলপ কমিছিল আকৌ বাঢ়িছে পানীটো তো আমাৰ হাগ্ৰামা ব্ৰিজৰ তলেদি যিটো মাথাউৰি আহিছে এই মাথাউৰিখন যোৱা 30 তাৰিখত ভাঙি আই নদীৰ গৰাখহনীয়াত পৰি ভাঙি এতিয়া বেকৱাৰ্ড প্লেচ আমাৰ এইটো গাঁও ছোটা আমগুৰি ইয়াৰ মাজেদি নদীখন ওলাই আহি 2 নং ওদালগুৰি আৰু ওদালগুৰি ছোটা আমগুৰি এই এনেকৈ 10-12টা গাঁও আৰু কি এতিয়া এই প্লাবিত অঞ্চলৰ মাজত পৰিছে আৰু কি আৰু আমি আজি ৰাতিপুৱাত
যেতিয়া গৰু এৰি দিছে তেতিয়া ইমান পানী নাছিল। এই মাজৰ চৰত, এইটো চৰ, এই যে দেখা যায় আছে, এই চৰত কমেও 300 মান গৰু আছে আমাৰ গাঁৱৰ, এই কেইখন গাঁৱৰ আর কি, গৰু ম'হ ইত্যাদি আর কি আমি এই চৰতে পশুপালন কৰি আছোঁ আর কি। এইবিলাক আজি উদ্ধাৰ কৰিব পৰা নাই, আছে চৰতে আছে মনে হয়। এনেকুৱা সমস্যাত আমি এই কেইখন গাঁৱৰ ৰাইজ ভুক্তভোগী হৈ আছোঁ।